গাইজ কি খবৰ আমি এতিয়া মা মই যাবলৈ গৈছোঁ পেহীহঁতৰ ঘৰ মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় খুব বেছি লাগিব 20 মিনিট আৰু এতিয়া মা মই বাই ৰেডি হ'ল এতিয়া মায়ে পাপাক কিবা এটা কৈ আছে পাপায়ো মাক কিবা এটা কৈছে আৰু এতিয়া ঘৰত আৰু বোৱাৰীজনী আৰু পাপা এতিয়া থাকিব আমি এতিয়া মা মই এতিয়া পেহীহঁতৰ ঘৰলৈ যাম আৰু গৈ আছোঁ চাই থাকক আমি মানে পেহাহঁতৰ ঘৰ পাওঁতে দেখাম মানে পেহা ভাগৰ অসুখ এটা হৈ আছে যিহেতু যাব পৰা নাই কেইদিনমান মানে মোৰো অসুখে পাই গৈছিলে যেনে বেড চেজলৈ উঠি এতিয়া বৰ্তমান ওলাইছে ইয়াত বাইকখন চাওক এতিয়া যাম আৰু বাইকখন এয়া দেখাইছোঁ চাওক ইয়াৰ পৰা বাইকখন ইমান হেভি বাইক নহয় মানে এতিয়া ওলাইছোঁ যাম আৰু যাম বুলি কৈছোঁ এতিয়া গৈ আছোঁ চাওক হা চাওক এতিয়া টাইম হৈছে আপোনাৰ 5:21 মইতো মানে 6 মিনিট ৱেট আছে আৰু 6 মিনিট ৱেট আছে যিহেতু আপোনাৰ 5:27 হ'ব এতিয়া আমি 5:21ত গৈছোঁ বুলি চাম আৰু 5:21 আপোনাৰ কিলোমিটাৰ হৈছে 24,711 কিলোমিটাৰ আৰু আমি এতিয়া বৰ্তমান যাম আৰু গৈ আছোঁ আমি মা ৰৈ আছে মোৰ কাৰণে পাপাক মায়ে মানে কিবা এটা কৈ আছে মায়ে পাপাক যাওঁগৈ কৈছে আৰু যিহেতু এতিয়া মানে খুব বেছি 1 ঘণ্টা বা 1.5 ঘণ্টাৰ কাৰণে যাম আৰু আমি ৰাতি ফাংচনো আছে আৰু এতিয়া বাইকৰ 5:22 হৈ গ'ল 24,711 পাপাই মানে মোক পইচা 30 টকা দি পঠিয়াইছে এতিয়া বাগত চাই গৈ আছোঁ গাইছ আমি এতিয়া আহি আছোঁ চাওক ঔটেঙানি পাইছোঁ আৰু মায়ে দোকান কৰি গৈছে ৰখি গৈছোঁ এতিয়া চাওক মায়ে দোকান কৰিছে আৰু গাইছ আমি এতিয়া আহি আছোঁ মা মই চাওক আৰু পামগৈ আৰু বেছি দূৰ নাই গৈ আছোঁ লগত মা গৈছে গৈ আছোঁ চাওক বৰ্তমান পেহীহঁতৰ ঘৰ পাই গ'লোহি আৰু পেহা চাব ইয়াৰ লগত মা আহিছে ন মাও পাইছেহি আৰু চাওক পেহীহঁতৰ ঘৰটো এনেকৈ আৰু পেহা গাভৰু নাইকিয়া হৈছে যিহেতু আৰু ইয়াৰ ভণ্টি বহি আছে পেহীৰ পৰা কামত লাগি আছে আৰু ইয়াৰ মা চাওক ঘৰটো পানী বাচাং পৰি গ'ল যিহেতু বৰষুণ বতাহ দিছিলে আমাৰ মানে পেহীহঁতৰ ঘৰ এনেকৈ আছে থাকিব আৰু পেহাক দেখা আহক পেহা কিনো কৰি আছে চাওক মই দেখাইছোঁ পেহা আছে ভণ্টি পুৰা ফুলি গৈছে ন এটা পেছাবৰ পিল খাই হ'ব ঠিক হৈছে মাংস খাবলৈ পাব আপুনি তলত দুখন ভাল পুলিচে জলকীয়া পুৰা লাগিছে নে কি গাইছ মানে পেহা ভাগৰ গা ভাল নাইকিয়া হৈছে যিহেতু মই আপোনালোকক প্ৰথমতে কৈছোঁ এতিয়া সন্ধিয়া হৈ আহি আছে আৰু মই মানে ভিডিঅ' এনেকুৱা যিহেতু নবনাব কিবা অসজা লাগি আছে পেহাক তেনেকৈ দেখাব আৰু কি হৈছে এতিয়া ভৰি চৰি ফুলি আছে কি হৈছে এতিয়া ভালকৈ গম পোৱা নাই এতিয়া দৰৱ পাতি খাই আছে বেমাৰ আজাৰ বেজি চেজি লৈ আছে আৰু সন্ধিয়া আছে আৰু কিন্তু কম এনেকৈ দুখৰ কথা এনেকৈ আৰু মানুহৰ ইটো সিটো হৈ থাকে জীৱনত এতিয়া মানে পাছফালে আহি ভিডিঅ' বনাইছে এইফালে পিছফালে আছোঁ চাওক মই থকা জেগাটো মানে পূৰা পেহাতে জলকীয়া খেতি জলকীয়া বাগানটো আছে এইবোৰ সৰু আছে এইবোৰ জলকীয়া আৰু সন্ধিয়া বজাত আছে ইমানে ভিডিঅ'টো আপোনালোকে পাগলামি 2.07 চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকৈ মানে সৰু সুৰা পাগলামি ভিডিঅ'বোৰ পাব আৰু পাগলামিৰ লগতে কিছুমান সঁচা কথা এনেকুৱা ধুনীয়া ভিডিঅ' দেখাই যাম আৰু চাই যাব আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু এনেই আৰু হোৱাকৈ বনাওঁ মোৰ যিসকল মানে ফ্ৰেণ্ডছ আছে চিনাকি যিসকল আছে চাই লগৰ কলেজত একেলগে পঢ়া বা বাকী কোনোবা যদি বাহিৰৰ মানুহ চাই ছাবস্ক্ৰাইব কৰি দিব অলপ সহায় কৰিব আৰু এনেকৈ ভিডিঅ' দেখাই যাম এতিয়া পেহাহঁতৰ ঘৰতে আছোঁ আৰু অলপ পাছত যাম আৰু চাই থাকক এনেকৈ চাই থাকিব লাইক কৰি দিব ইমান ভিডিঅ' বনোৱা প্ৰেক্টিছ নাই যিহেতু সন্ধিয়া পৰত ফেচটো কেনেকুৱা দেখিছে এতিয়া মই গম পোৱা নাই যিহেতু আন্ধাৰ সন্ধিয়া হৈ গ'ল টাইমো এতিয়া চাগে টাইম 6:02 পূৰা যাম আৰু অলপ পাছত অলপ দেৰি থাকোঁ আহিছোঁ যেতিয়া পেহা খবৰ ল'বলৈ আহিছোঁ
মোৰো গাটো বেয়া হৈ আছিলে, তথাপিও এতিয়া দৰৱ পাতি মই খাই আছোঁ, এতিয়া ঠিক হ'ল যেনিবা মোৰ। এতিয়া পেহাহঁতৰ ঘৰত আছে, চাই দিব আপোনালোকক দেখাই আছোঁ। পেহাহঁতৰ এখন বাৰীখন, পেহাহঁতৰ ল'ৰা দুটা আৰু ছোৱালী এজনী। ল'ৰাকেইটা সৰু হৈ আছে, এটা অলপ কাম বন কৰিব পৰা হ'ল, এটা বিহুত গৈ আছে হেনো। ভণ্টিজনী এটা দোকানলৈ গৈছে, ভণ্টিও সৰু, তাইও মানে 10-12 বছৰ হৈছে আৰু। চ' ইমানে আৰু ভিডিঅ'টো দেখাব চেষ্টা কৰিলোঁ। মা পাপা নাই হয় মানে, মা পেহাৰ ঘৰত কথা পাতি আছে আৰু ওচৰ বোলে তো জেঠাই এজনী আছে। চাই থাকিব, আপোনালোকক দেখাইছোঁ। বাই বাই, টাটা, লাভ ইউ মোৰ গাইসকল, লাভ ইউ মোৰ ফ্ৰেণ্ডছ, লাভ ইউ।